আপোনালোকে নিশ্চয় চিনি পায় ডিম্পু বৰুৱাক। বৰ্তমান সময়ত তেওঁ অসমৰ বিখ্যাত ইউটিউবাৰ হিচাপে পৰিগণিত হৈছে। এইকেইদিন কিছুমান ইউটিউবাৰে ডিম্পু বৰুৱাক কপি কৰি ইউটিউবত আপলোড কৰে বুলি অভিযোগ আনি অসমত তোলপাল লগাইছে, অসমত সুনামি সৃষ্টি কৰিলে। তাৰ ওপৰতে আজি আলোচনা কৰিবলৈ গৈ আছোঁ। তাৰ আগতে এটা প্ৰশ্ন হয়, কপি আৰু অনুবাদ একেটাই নেকি? অনুবাদ কৰাটো ভালনে বেয়া? যদি বেয়া হ'লেহেঁতেন বিখ্যাত সাহিত্যিকে কিছুমান ভাল গ্ৰন্থ নিজ ভাষালৈ অনুবাদ নকৰিলেহেঁতেন। কিছুমান ইউটিউবাৰে ক'ব বিচাৰিছে যে ডিম্পু বৰুৱাই বেলেগ চেনেলৰ পৰা, হিন্দী চেনেলৰ পৰা অসমীয়ালৈ অনুবাদ কৰি ইউটিউবত আপলোড কৰে। এইকাৰণে সি ক'ব বিচাৰিছে যে ডিম্পু বৰুৱাই অসমৰ মানুহক উল্লু বনাইছে। কিন্তু মই ক'ব বিচাৰোঁ, কোনো এজন মানুহ ভাল এটা কাম কৰিবলৈ হ'লে আমাতকৈ ছিনিয়ৰ বা আমাতকৈ জনা মানুহৰ পৰা আইডিয়া ল'বই লাগিব। কাৰণ সকলো মানুহ সম্পূৰ্ণ। আপুনি যি কথা জানে মই এইটো কথা নাজানিব পাৰোঁ, মই যিটো কথা জানো আপুনি সেই কথা নাজানিবও পাৰে। গতিকে এজন মানুহক ডাইৰেক্টলি টেলেণ্ট নাই বুলি কোৱাটো অযুক্তিকৰ কথা। মই এনেই কোৱা নাই, কিছুমান ইউটিউবাৰে ডাইৰেক্টলি ডিম্পু বৰুৱাৰ নিচিনা বিখ্যাত ইউটিউবাৰক টেলেণ্ট নাই বুলি কৈছে। মানুহৰ বাক স্বাধীনতা আছে, কথা কোৱাৰ অধিকাৰ আছে, এই বুলি কাৰোবাৰ সন্মানত আঘাত অনাৰ অধিকাৰ আছে বুলি মই নাভাবোঁ। আৰু এটা কথা হয়তো যে ডিম্পু বৰুৱাই কাকো উল্লু বনোৱা নাই। তেওঁ অসমৰ জনসাধাৰণৰ উপকৃত হোৱাকে কিছুমান টেকন'লজিৰ ওপৰত, কিছুমান নজনা কথাৰ ওপৰত আমাক জনাই দিয়ে। ইউটিউব এটা ডাঙৰ কোম্পানী, ডাঙৰ প্লেটফৰ্ম হয়। ইউটিউবত আপলোড কৰিব পাৰিছোঁ বুলিয়ে যিকোনো ভিডিঅ' আপলোড কৰিব নালাগে। এটা ভিডিঅ' আপলোড কৰাৰ আগতে 100 বাৰ ভাবি ল'ব লাগে। এয়া আছিল আজিৰ ভিডিঅ'। আজিৰ ডিছকাশ্যনৰ ওপৰত আপোনালোকে কি ভাবে নিশ্চয় কমেণ্ট কৰি জনাব, আৰু ভাল লাগিলে লাইক কৰিব আৰু আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। ধন্যবাদ।